সেই দোস্ত এয়া চাওক বৰমাত বৰষুণ দি আছে। এয়া আমি বৰমা পাই গ'লোঁ। এই ইয়াতে অনুষ্ঠানটো আমাৰ হ'ব লগা আছিল। কিছু সময় পিছতে আমাৰ মিটিং ষ্টাৰ্ট হ'ল। আজিৰ যুগত আমি সকলোৱে জানো যে এটা ভাল জীৱন নিৰ্বাহ কৰাৰ কাৰণে, ভাল এটা সপোন গঢ় দিয়াৰ কাৰণে ভাল এটা চাকৰি বা জীৱিকাৰ উপায় লাগে। গতিকে জীৱিকাৰ উপায় বিভিন্ন ধৰণে ল'ব পাৰে। চাকৰিমুখী হ'ব পাৰে কিছুমানে, চাকৰিমুখী নহয় কিছুমানে স্বনিৰ্ভৰশীল হৈ পেলাই কিছুমান কাম কৰিব লাগিব। গতিকে আটাইবোৰ কাম কৰাৰ পিছতো সমাজখনৰ প্ৰতি যিটো দায়বদ্ধতা, ভাল সমাজ গঢ়াৰ, সেই দায়বদ্ধতাটো যাতে অক্ষুণ্ণ থাকে। আৰু মই আটাইতকৈ এটা কথা বিশ্বাস কৰোঁ, মই নিজকে নিজৰ ক্ষেত্ৰতে মই এইটো পাই আহিছোঁ যে মা দেউতাক সন্মান বা মা দেউতাক শ্ৰদ্ধা জনোৱাটো আমাৰ সকলোৰে কৰ্তব্য। মা দেউতা জন্মদাত্ৰী মাতৃ আৰু পিতৃ, জন্মদাতা পিতৃ, এই দুগৰাকী ব্যক্তিক যাতে কোনোদিন অৱমাননা নকৰে, সেইটো মই পিতৃ ছাত্ৰসকলক কৈছোঁ। সদায় তেওঁলোকক ভগৱান স্বৰূপ কৰি পেলাই ৰাখক, সদায় এটা সেৱা লওক, আশীৰ্বাদ লওক। মা দেউতাকৰ আশীৰ্বাদৰ ওপৰত কোনো আশীৰ্বাদ হ'ব নোৱাৰে। ভগৱানে সকলোকে চাব লাগে, মা দেউতাই কিন্তু সেই নিজৰ ল'ৰা ছোৱালীখিনিকে চাব। গতিকে তেওঁলোকৰ যিটো আশীৰ্বাদ, সেই আশীৰ্বাদে আপোনালোকক বহুত কামবোৰ দিব। গতিকে এইটো মই মোৰ নিজৰ ক্ষেত্ৰতো মই পাই আহিছোঁ। মই তেওঁলোকক সদায় যেতিয়া ওলাই আহোঁ তেতিয়াও মই এবাৰ সেৱা কৰি ওলাই আহোঁ। মোৰ যদিও স্বৰ্গধামী পিতৃ মাতৃ, মই তথাপিও তেওঁলোকৰ প্ৰতিচ্ছবি ধৰিও মই সেৱা কৰি ওলাই আহোঁ। সেৱাটো মোৰ ৰেগুলাৰ এটা মোৰ দৈনন্দিন কামত পৰিণত হৈছে। গতিকে এনেকুৱা ধৰণৰ মই নিজৰ এই যিখিনি কথা ক'লোঁ, এইখিনি কথা হয়তো চবেই জানে যে পিতৃ মাতৃক সন্মান কৰিব লাগে। শিক্ষাগুৰুসকল, তাৰপিছতে আহিব শিক্ষাগুৰুসকল। শিক্ষাগুৰুসকলক আপোনালোকে নিশ্চয় সন্মান দিব। আৰু সন্মান আমি যেনেকৈ দি আহিছোঁ, আমি এতিয়াও শিক্ষাগুৰু যিখিনি সন্মান দিওঁ, সেই সন্মান আমাৰ অক্ষুণ্ণ থাকিব। ঠিক তেনেকৈ আপোনালোকে শিক্ষাগুৰুসকলক সন্মান কৰি যাওক। ইয়াৰ ফলাফল নিশ্চয় ভাল হ'ব। এইটো আপোনালোকে খাটাংভাৱে মনত সিদ্ধান্ত ৰাখক। আৰু আজিৰ এই ব্যৱস্থাৰ জৰিয়তে যিসকল কৃতি ছাত্ৰ ছাত্ৰী আজি সম্বৰ্ধিত হ'ব ইয়াত, তেওঁলোকক মই এটাই অনুৰোধ, যাতে আমাৰ এই অঞ্চলত, এই পিছপৰা বৰমা এটা অঞ্চল, এই পিছপৰা অঞ্চলটোত প্ৰতি বছৰে এনেকৈ ওলাই আহিছে বহুকেইগৰাকী। এইবাৰো 132গৰাকী ছাত্ৰ ছাত্ৰীক আমি ইয়াত সম্বৰ্ধনা দিব বুলি গম পাইছোঁ। চাৰিওফালে পিকাই মেলি এনে এটা অৱস্থাৰ সৃষ্টি কৰে, যিটো পৰিৱেশ আপোনালোকে আমি ভাবিব নোৱাৰা এটা অৱস্থা। গতিকে এই যি গুটকাৰ ব্যৱহাৰটো ছাত্ৰ ছাত্ৰীসকলে আচলতে নোহোৱা কৰিব পাৰে, ইচ্ছা কৰিলে, যদি মনত ইচ্ছা থাকে। আমি যদি আমাৰ পৰিৱেশটোক ভাল পাওঁ, আমি আমাৰ যদি দেশখনক ভাল পাওঁ, আমি আমাৰ সমাজখনক যদি ভাল পাওঁ, আমি এইবিলাক কাম নকৰোঁ। এখন দেশক ভাল পাব লাগিলে প্ৰথম নিজক ভাল পাব লাগিব। আৰু নিজক কেতিয়া ভাল পাব? যেতিয়া মই ভাল খাদ্য, ভাল ধৰণে মোৰ চাৰিওফালৰ পৰিৱেশ মই ভাল পাম, তেতিয়া মই নিজক ভাল পাম। আৰু নিজক যদি ভাল পাওঁ, তেতিয়াহ'লে মই বেয়া কাম কৰিব নোৱাৰোঁ। কাৰণ মই নিজক ভাল পাওঁ কাৰণে মই মোৰ দেশখনক ভাল পাওঁ, মোৰ সমাজখনক ভাল পাওঁ, মোৰ চাৰাউণ্ডিংছটোক ভাল পাওঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু এটা কথা কওঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এতিয়া এইবিলাক হেবিট নাই। যদিও শুনাত বেয়া, ৱেষ্টাৰ্ণ কনচেপ্ট বুলি বহুতে কয় মৰ্ণিং ৱাক। আমি কি কৰোঁ? মৰ্ণিং ৱাক কৰোঁ। হয়, তোমালোকে যিসকল মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, ৰাতিপুৱা অলপ উঠি পেলাই, আমাৰ এতিয়াও মনত আছে, আমি যেতিয়া সৰু আছিলোঁ, আমাৰ মাহঁতে 5টা বজাত উঠাই দিয়ে। 5টা বজাত উঠি পেলাই তাৰপিছত অলপমান গৈ পেলাই কৈছিলে যে য'ত ডুবুৰি আছে তাত অলপমান খালী ভৰি, এই ছেপ্টেম্বৰ মাহ আহি আছে, অক্টোবৰৰ পৰা ধুনীয়াকৈ কুঁৱলী পৰিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান কৰিম যে মোবাইলত থকাতকৈ, মোবাইলে যিবিলাক দিয়ে সেইবিলাক হৈছে মেগীৰ নলেজৰ দৰে। মেগী 5 মিনিটৰ নলেজ কিন্তু মোবাইলত নাথাকে। আমাৰ বহুতৰ এটা কনচেপ্ট আছে যে কিবা এটা হ'লে মোবাইলটো খুচৰি পেলাই তাৰ পৰা আমি কি কৰি পেলাম, যে গুগলত চাৰ্চ কৰিম, তাৰ পৰা কিছুমান ইনফৰমেশ্যন ল'ম আৰু সেইটোৱে মই লিখি দিম। সেইটো নলেজ নহয়, সেইটো মেগী। এইকাৰণে সেই মেগী খাই পেলাই 5 মিনিটত যেনেকৈ নুডলছটো বনাই দিয়া হয়, ঠিক তেনেধৰণৰ নলেজ তেনেকৈ গেইন কৰা নাযায়, নলেজ তেনেকৈ আহৰণ কৰা নাযায়।
নলেজ আহৰণ কৰিব লাগিলে তাৰ এটা মন হ'ব লাগিব, মনটো কোমল হ'ব লাগিব, আৰু সেই মনটো কোমল কৰাৰ আটাইতকৈ উৎকৃষ্ট মাধ্যমটোৱে হৈছে আমাৰ চাৰিওফালে থকা সেউজীয়া, আমাৰ চাৰিওফালে থকা আমাৰ পৰিৱেশ, আমাৰ চাৰিওফালে থকা আকাশখন। আমি আগতে সৰুতে দেখিছিলো যেতিয়া মেঘ চাওঁ, মেঘ চালে তেতিয়া আমি দেখো যে এইটো আজি ঘোঁৰাৰ দৰে চেপ লৈছে। এতিয়া মই ছাত্ৰ ছাত্ৰীসকলক কওঁ, কোনোবাই আকাশ চাই পাইছেনে? অনুৰাধাৰ দেশ নামৰ এখন উপন্যাস আছে, তাতে লিখিছিলে আকাশ চালে মন বহল হয়, আকাশ চালে মানুহৰ মন বহল হয়। মন বহল হলে কি হ'ব? যে মন বহল হলে মই ওচৰৰ জনৰ দুখটো অনুভৱ কৰিম। মন বহল হলে মোৰ দেশখনে ক'ত চাফাৰ কৰি আছে সেই দুখটোৰ পৰা মই অকণমান হ'লেও এটা কন্ট্ৰিবিউশ্যন দিব পাৰিম। চাৰিওফালে প্লাষ্টিক যেতিয়া পেলাইছো, জাবৰৰ ওপৰত জাবৰ পৰিছে, প্লাষ্টিকৰ লেয়াৰ পৰিছে, তাৰ পিছত হৈছে কি আমাৰ পৃথিৱীৰ এতিয়া অসুখ। Sorry, it's DJ.